সংগ্ৰামী অভিবাদন জনাই শ্ৰদ্ধা জনাই মোৰ বক্তব্য আৰম্ভ কৰিব খুজিছো। মই প্ৰথমতে আপোনালোকক সৰু সৰু কেইটামান আইনৰ কথা কৈ লওঁ। এই যে গোটেই অসমত আমাৰ মানুহবিলাকক উচ্ছেদ কৰিবৰ কাৰণে নটিচ দিছে, মোৰ হাতত নটিচখন আছে। Government of Assam Revenue and Disaster Management Department, Assam Secretariat, Dispur, Guwahati, Soy, dated Dispur the 10th January 2017, number RSS 1991/2016/1, Office Memorandum, subject eviction of encroachers. Encroachers bilakok bedokholkar kotha nepatile khub bhal pam. Encroachers বা বেদখলকাৰী বিলাকক উচ্ছেদ কৰিবৰ কাৰণে সমগ্ৰ অসমত এই জাননীখন জাৰি কৰা হৈছে। এতিয়া বেদখলকাৰী কাক কয় সেই কথাটো আমি আটাই জানি লোৱা দৰকাৰ। বেদখলকাৰী কাক কয় এই কথাটো লিখি থোৱা আছে গভৰ্ণমেণ্ট লেণ্ড পলিচি 1989ত। বেদখলকাৰী বা এনক্ৰোচাৰ্ছ, বেদখলকাৰী আমি কওঁ যে আমি ভোগ দখলকাৰী। আমাৰ বহুত ট্ৰাইবেল মানুহৰ মাটিৰ পট্টা নাই, বহুত পুৰণি মানুহৰ মাটিৰ পট্টা নাই, আৰু ট্ৰাইবেল মানুহৰ মাটিৰ পট্টা নাথাকে। মই চৰকাৰক ক'ব খুজিছো, মই চৰকাৰী বিষয়াসকলক ক'ব খুজিছো, চৰকাৰৰ মানুহবিলাকক ক'ব খুজিছো যে ট্ৰাইবেল মানে হ'ল আচলতে মাটিৰ পট্টা নথকা মানুহ। ট্ৰাইবেলিটিনো মানে কি? ভাৰতৰ সংবিধানে কিয় ট্ৰাইবেল বিলাকক 5th শিডিউল আৰু 6th শিডিউল দিছে? পঞ্চম অনুসূচী আৰু ষষ্ঠ অনুসূচী কিয় দিছে? ট্ৰাইবেলিটিৰ প্ৰধান অৰ্থটোৱে হ'ল যে ট্ৰাইবেলসকলে জেনেৰেল মানুহবিলাকে যেনেকৈ ভৱিষ্যতৰ কাৰণে নিজৰ বস্তু সুৰক্ষিত কৰি, যেনেকৈ ধৰক মই এটা উদাহৰণ দিছো, আমাৰ ঘৰত এমাহৰ কাৰণে গোটেই মাহটো চলিবৰ কাৰণে নিমখ, মিঠাতেল, দালি, চাউল, শাক পাচলি গোটেই মাহটোৰ কাৰণে আনিব নোৱাৰে, বাকী গোটেই বস্তুবিলাক এমাহৰ কাৰণে বজাৰ কৰি থৈ দিয়ে। কিন্তু ট্ৰাইবেল মানুহজনে গোটেই মাহটোৰ কাৰণে এনেকুৱা চিন্তা কৰি গোটেই বস্তুখিনি গোটাই নথয়। তেওঁলোকে কি কৰে? ওচৰতে থকা বাৰীখনৰ পৰা ফটকে জলকীয়া এটা ছিঙি আনে। মানে ট্ৰাইবেলিটি সেইসকলক কয় ট্ৰাইবেলিটি বা জনজাতীয় অৱস্থাটো সেইটো অৱস্থা যিবিলাক মানুহে এনেকুৱা কাগজ পত্ৰৰ কথা, চৰকাৰৰ পৰা কাগজ উলিয়াই নিজৰ মাটিখিনি লৈ ল'ব লাগিব, ম্যাদী পট্টাৰ লগত থাকিব লাগিব, এই কথাটো চিন্তা নকৰাটোৱেই ট্ৰাইবেল হয়। আৰু যিহেতু আমাৰ ট্ৰাইবেলিটি আছে, যিহেতু আমি জনজাতীয় চৰিত্ৰৰ মানুহ হয়, যিহেতু আমি আমাৰ নিজৰ মাটিৰ পট্টাখিনি ওলোৱাই লোৱা নাই, সেইকাৰণে সেইটো চান্স লৈয়ে এতিয়া জনজাতিবিলাকৰ ওপৰত ডাঙৰ মাধমাৰ এটা মাৰিবলৈ চৰকাৰ আগবাঢ়ি গৈছে। মই প্ৰথমতে সেইকাৰণে এনক্ৰোচাৰ্ছ কাক কয় মই এই কথাটোৰ অৰ্থটো চৰকাৰৰ মানুহবিলাকক ক'ব খুজিছো। লেণ্ড পলিচি, গভৰ্ণমেণ্ট লেণ্ড পলিচি বা আছাম লেণ্ড পলিচি, অকল লেণ্ড পলিচি বুলি ওপৰত লিখি থোৱা আছে। 1989 চনৰ যিখন অসম চৰকাৰৰ ভূমি নীতি, সেই ভূমি নীতিত অতি স্পষ্টভাৱে এনক্ৰোচাৰ্ছ কাক কয় এই কথাটো লিখি থোৱা আছে। কেই নম্বৰ দফাত লিখি থোৱা আছে? 15.1। মহ পোহে তেওঁলোকৰ কাৰণে যিখিনি মাটি ৰাখি থয় সেইখিনিক PGR বুলি কোৱা হয়। এতিয়া মই আকৌ কৈছো, encroachers on government land including reserve land and land acquired under various land ceiling acts. Land ceiling act যিখন আছে, লেণ্ড চিলিং এক্টত কৈছে যে যদি কোনোবা মানুহৰ 50 বিঘাতকৈ অধিক মাটি আছে, আগতে 150 বিঘা আছিলে, তাৰপিছত 75 বিঘাৰ হ'ল,
আৰু এতিয়া 50 বিঘা যদি কোনোবা মানুহৰ 50 বিঘাতকৈ অধিক মাটি থাকে সিলিং এক্ট অনুসৰি কি হয় সেই মাটিখিনি চৰকাৰে 50 বিঘাৰ উৰ্ধৰ বেছি মাটিখিনি চৰকাৰে তেওঁৰ পৰা চৰকাৰী কৰি ল'ব পাৰে তেওঁৰ পৰা সিলিং সাৰপ্লাস বুলি অৰ্থাৎ সিলিং উদ্বৃত্ত মাটি অৰ্থাৎ 50 বিঘাতকৈ বেছি মাটি থকা মাটি বুলি সেই মাটিখিনি তেওঁৰ পৰা লৈ ল'ব পাৰে কৈছে যে এনেকে এই যেটো সিলিং সাৰপ্লাস মাটি অৰ্থাৎ পুঁজিপতি মানুহৰ হাতৰ পৰা জমিদাৰৰ হাতৰ পৰা চৰকাৰে লৈ লোৱা যিখিনি মাটি সেই মাটিত বহি থকা মানুহ 1 নম্বৰ 2 নম্বৰ কোনখিনি মানুহ ৰিজাৰ্ভ মাটিত বহি থকা গ্ৰেজিঙত পাতি বহি থকা সংৰক্ষিত মাটিত বহি থকা পিজিআৰ বা ভিজিআৰ অঞ্চলত বহি থকা মাটি বা অন্য সিলিং মাটি কি অন্য গভৰ্ণমেণ্ট মাটি মানে কি গভৰ্ণমেণ্ট মাটিৰ বিভিন্ন ধৰণৰ নাম আছে গভৰ্ণমেণ্ট মাটি মানে অতি চমুকে যদি আমি ক'ব খোজো যে খাস যেটো আমি খাস মাটি বুলি কৈ থাকো নাই সেই খাস চৰকাৰী মাটিত যদি আপুনি বসবাস কৰি থাকে তেতিয়াহ'লে কৈছে যে চৰকাৰী মাটিত বসবাস কৰি থকা মানুহক উচ্ছেদ কৰিব পাৰে তেওঁলোকক এনক্ৰোচাৰ্জ বুলি কোৱা হয় বিজিআৰ বা ভিজিআৰ মাটিত বহি থকা মানুহবিলাকক এনক্ৰোচাৰ্জ বুলি কোৱা হয় সিলিং সাৰপ্লাস মাটিত বহি থকা মানুহবিলাকক এনক্ৰোচাৰ্জ বুলি কোৱা হয় কিন্তু কাক কোৱা হয় এই বাক্যটোত সেই কথাটো লিখি থোৱা আছে কি বুলি কৈছে হু আৰ নট এলিজিবল লেণ্ড সেটেলমেন্ট কৈছে যিবিলাক মানুহ মাটি পাবৰ কাৰণে যোগ্য নহয় তাৰমানে চৰকাৰী মাটিত বসবাস কৰিলে মানুহক উচ্ছেদ কৰিব নোৱাৰে সিলিং সাৰপ্লাস মাটিত বসবাস কৰিলে মানুহক উচ্ছেদ কৰিব নোৱাৰে ৰিজাৰ্ভ মাটিত বসবাস কৰিলে মানুহক উচ্ছেদ কৰিব নোৱাৰে মই জংগল বা ফৰেষ্ট বা বনাঞ্চলৰ মাটিৰ কথাটোলৈ অহা নাই সেই সম্পৰ্কে মই দ্বিতীয় পৰ্যায়ত আহিম মই আকৌ ক'লো চৰকাৰী মাটিত বসবাস কৰি থকা সকলো মানুহক উচ্ছেদ কৰিব নোৱাৰে যিবিলাকে মাটি পাবৰ কাৰণে উপযুক্ত তেওঁলোকক উচ্ছেদ কৰিব নোৱাৰে কোন মাটি পাবৰ কাৰণে উপযুক্ত দুটা কথা কৈছে মাটি পাবৰ কাৰণে কোন উপযুক্ত 1 নম্বৰ কৈছে যে যদি মানুহজন ভূমিহীন হয় তেতিয়াহ'লে তেওঁ মাটি পাবৰ কাৰণে উপযুক্ত আৰু তেনেকুৱা ভূমিহীন মানুহক মাটিৰ পৰা উচ্ছেদ কৰিব নোৱাৰে 1 নম্বৰ আৰু 2 নম্বৰ কোন মানুহে মাটি পাব পাৰে যে অসমৰ ইণ্ডিজেনিয়াছ মানুহ অসমৰ খিলঞ্জীয়া মানুহ ইয়াত যিখিনি গাৰো মানুহ আহিছে ইয়াত যিখিনি ৰাভা মানুহ আহিছে ইয়াত যিখিনি বড়ো মানুহ আহিছে ইয়াত যিখিনি কৈবৰ্ত মানুহ আহিছে কোচ কলিতা বা অসমৰ পুৰণি থলুৱা মুছলমান মানুহ আহিছে তেওঁলোক আটাইবিলাক ইণ্ডিজেনিয়াছ বা খিলঞ্জীয়া বা থলুৱা মানুহ গতিকে খিলঞ্জীয়া মানুহ আৰু ভূমিহীন মানুহক কোনো পধ্যে চৰকাৰী মাটি ৰিজাৰ্ভ মাটি আৰু সিলিং সাৰপ্লাস মাটিৰ পৰা উচ্ছেদ কৰিব নোৱাৰে আপোনালোকে খুব ভালকে মন দি শুনিছেনে কথাটো এতিয়া আপোনালোকে নিজে নিজে চিন্তা কৰি লওক যে আপোনালোক থলুৱা মানুহ হয় নে নহয় তেতিয়াহ'লে আপোনালোকক উচ্ছেদ কৰিব নোৱাৰে আপোনালোক ভূমিহীন মানুহ অৰ্থাৎ ভূমিহীন মানুহ মানে কাক কৈছে যাৰ এডৰহীন মানুহ মানে কাক কৈছে যাৰ এডৰাও মাটি নাই অথবা মাটি আছে কিন্তু কিমানলৈকে আছে মাত্ৰ 3 বিঘালৈকে আছে মানে ম্যাদী পট্টাৰ মাটি আছে কিন্তু মাত্ৰ 3 বিঘাহে আছে তাতকে বেছি নাই 3 বিঘালৈকে ম্যাদী পট্টা থাকিলেও তেতিয়া ক'লেও চৰকাৰৰ হিচাপ মতে তেওঁ এজন ভূমিহীন মানুহ গতিকে যদি অন্য ঠাইত আপোনাৰ 3 বিঘা ম্যাদী মাটি আছে আৰু এতিয়া যদি আপুনি অন্য চৰকাৰী মাটি দখল কৰি থাকে 3 বিঘালৈকে থকা মানুহকো চৰকাৰে উচ্ছেদ কৰিব নোৱাৰে কথাটো বুজিছেনে বাৰু ধৰিব পাৰিছে আৰু লেণ্ডলেছ মানুহ কাক কয় এই সংজ্ঞাটো দিয়া আছে আসাম ল্যান্ড পলিসি 1989 1.5 1.5 নম্বৰ দফাটোত ইয়াৰ সংজ্ঞা বা তাৰ ডেফিনেশ্যন বা তাৰ গোটেই অৰ্থটো যে ভূমিহীন মানুহ কাক ক'ব এই কথাটো লিখি থোৱা আছে মই আকৌ কৈছো যে আসাম ল্যান্ড পলিসি
বা গভৰ্ণমেণ্ট লেণ্ড পলিচি বা ষ্টেট লেণ্ড পলিচি অনুসৰি অসমৰ থলুৱা মানুহক উচ্ছেদ কৰিব নোৱাৰে। 1 নম্বৰ। 2 নম্বৰ, অসমৰ ভূমিহীন মানুহ অৰ্থাৎ 3 বিঘালৈকে মাত্ৰ ম্যাদী পট্টা থকা মানুহক অসম চৰকাৰ বা ভাৰত চৰকাৰ বা পৃথিৱীৰ যি চৰকাৰে নহওক লাগিলে কোনো চৰকাৰে উচ্ছেদ কৰিব নোৱাৰে। আৰু মোৰ আটাইতকৈ ভাল লাগিছে যে এজন গাৰো প্ৰতিনিধিয়ে অতি স্পষ্ট ভাষাৰে কৈছিলে যে আমি গাৰোবিলাক হলো অসমৰ ইমান পুৰণি মানুহ যে চৰকাৰ গঠন কৰাতকৈও আমি বেছি পুৰণি। তেখেতে কৈছে ৰাভাবিলাকৰ ক্ষেত্ৰতো বড়োবিলাকৰ ক্ষেত্ৰতো আমাৰ থলুৱা চব মানুহবিলাকৰ ক্ষেত্ৰতে আমি ক'ব পাৰোঁ। আৰু কৈছে যে সৰ্বানন্দ সোণোৱালটো এতিয়াহে মুখ্যমন্ত্ৰীয়ে কৈছে তেওঁ জন্ম হোৱাতকৈও আমি বহুত পুৰণি মানুহ ইয়াত, হয়নে নহয় কওক? তাৰ পাছত যদি কয় যে আকৌ কৈছো চৰকাৰৰ মানুহবিলাকে খুব ভালকে এই কথাটো শুনি লওক, অসম চৰকাৰে খুব ভালকে এই কথাটো শুনি লওক, অসমৰ ৰাজহ মন্ত্ৰী পল্লৱ লোচন দাসে এই কথাটো খুব ভালকে শুনি লওক, বা অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে এই কথাটো খুব ভালকে শুনি লওক যে আসাম লেণ্ড পলিচি 1989ৰ 15.1 নম্বৰ দফাত এনক্ৰোচাৰ্ছ অৰ্থাৎ বেদখলকাৰী কাক কয় সেই কথাটো লিখা আছে আৰু কাক এভিকশ্যন কৰা হ'ব এই কথাটো লিখা আছে। মই খুব ভালকে যাতে সকলোৱে কোনেও ক'ব নোৱাৰে যে অখিল গগৈ এনে ধপ মাৰি থৈ গুচি গ'ল, মই ডাইৰেক্টলি সেই বাক্যটো গাই দিব খুজিছো। তাত কি বুলি লিখা আছে মই ইয়াতে লিখি লৈ আহিছিলো। 15.1 encroachers on government land including reserve land and land acquired under various land ceiling acts who are not eligible to get land settlement of land as per land policy shall be evicted. মই অৰ্থটো কৈ গৈছো এনক্ৰোচাৰ বেদখলকাৰী সকল অন গভৰ্ণমেণ্ট লেণ্ড চৰকাৰী মাটিৰ বেদখল কৰি থকা মানুহবিলাক ইনক্লুডিং ৰিজাৰ্ভ লেণ্ড। আমাৰ যিটো ৰিজাৰ্ভ লেণ্ড মানে হ'ল সংৰক্ষিত মাটি। কি কি সংৰক্ষিত মাটি আছে অসমত? PGR আৰু VGRক সাধাৰণতে সংৰক্ষিত মাটি বুলি কোৱা হয় বা চৰকাৰৰ কিবা অফিচৰ কাৰণে সংৰক্ষণ কৰি থোৱা মাটি। PGR বা VGR। PGR মানে হ'ল প্ৰফেশ্যনেল গেজিং ৰিজাৰ্ভ আৰু VGR মানে হ'ল ভিলেজ গেজিং ৰিজাৰ্ভ। অৰ্থাৎ গাঁৱৰ মানুহবিলাকৰ গৰু ৰাখিবৰ কাৰণে যিখন পথাৰ ৰাখি থয় সেইখনক VGR বুলি কয়। আৰু এই যে খুঁটিবিলাক থাকে প্ৰফেশ্যনেলি যে নেপালীবিলাকে বা অন্য মানুহবিলাকে যে গৰু পোহে বা ম'হ পোহে তেওঁলোকৰ